জিলা বিশেষ বাজেট অধিৱেশন 2022-2023 বিত্তীয় বাজেটত ধৰা হৈছে 580 কোটি টকা অপ্ৰত্যাশিত স্কুল কলেজ শিক্ষকসকলৰ দৰমহা বৃদ্ধি নিৰ্বাচনৰ আগন্তুক দলমৰা আৰু টেইথৰ টাউনৰ বাবে চেনিটাৰী ভেহিকলৰ উপহাৰ পোনপ্ৰথমবাৰৰ বাবে প্ৰদান কৰা ভেহিকলৰ চিএমৰ আনুষ্ঠানিক উন্মোচন নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এটা কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ 2022-2023 বিত্তীয় বৰ্ষৰ বাবে জিলা বিশেষ বাজেট অধিৱেশন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতে সিংহিৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বিশেষ বাজেট অধিৱেশন ইতিমধ্যে বুধবাৰে সম্পন্ন হোৱা বাজেট বিশেষ অধিৱেশনত 2022-2023 বৰ্ষৰ বাবে ধৰা হৈছে 580 কোটি টকা বিত্তৰ দায়িত্বত থকা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাঙে 2022-2023 বৰ্ষৰ বাবে এই বিশেষ বাজেট অধিৱেশনত উক্ত পৰিমাণৰ বাজেটৰ প্ৰস্তাৱ পৰিষদৰ কাৰ্যবাহী সদস্য আৰু এমএছচি বৰ্গৰ উপস্থিতিত সদনত উত্থাপন কৰে আৰু বাজেট সৰ্বসন্মতিক্ৰমে সদনত গ্ৰহণ কৰা হয় বাজেট উত্থাপন কৰি দিয়া ভাষণত মুখ্য কাৰ্যবাহী সদস্যই সদৰি কৰে যে এতিয়াৰ পৰা পৰিষদে নিজে বাজেট প্ৰস্তুত কৰিব পাৰিব 580 কোটিৰো অধিক বাজেটত বিশেষভাৱে চৰকাৰী গাঁওবুঢ়াসকলৰ দৰমহা অন্তৰ্ভুক্তি কৰা হৈছে চৰকাৰী গাঁওবুঢ়াসকলৰ মাহেকী মাননি পৰিষদৰ পৰা দিয়া হ'ব 3000 টকা এইভাবে বাজেটখনত অপ্ৰত্যাশিত এমই হাইস্কুল তথা কলেজ শিক্ষকসকলৰ বাবে আছে আশাব্যঞ্জক খবৰ অপ্ৰত্যাশিত এমই স্কুলৰ শিক্ষকসকলৰ বাবে মাহিলী দৰমহা নিৰ্ধাৰণ কৰা হৈছে 5000 পৰা 12000 টকা ঠিক তেনেকৈ হাইস্কুলৰ শিক্ষকসকলৰ বাবে ধৰা হৈছে 6000 পৰা 20000 টকা দিয়া হৈছে যাতে কাৰ্বি আংলং অটোনমাস কাউন্সিলত যিমানখিনি পুঁজি দিছে সেই পুঁজি কাৰ্বি আংলং অটোনমাস কাউন্সিলত তেখেতসকলৰ ব্ৰেকআপ কৰিব আৰু কি আঁচনি ল'ব কি স্কিম ল'ব এই গোটেইখিনি অটোনমি পাৱাৰটো কাৰ্বি আংলং অটোনমাস কাউন্সিলত দিয়া হৈছে এজিচি শাসনৰ আমোলত তেখেতসকলৰ বহুত দিনৰ সংগ্ৰাম কৰি আহিছে তাৰপিছত তেখেতসকলে MOU সাইন কৰিছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তৃতীয় তেখেতসকলে যে বাজেটত নিজৰ স্বতন্ত্ৰ অটোনমি পাৱাৰ দিব লাগে বুলি তেখেতসকলে MOU এগ্ৰিমেণ্টত আছে মেমৰেণ্ডাম আছে তৃতীয়তে অসম চৰকাৰে মানা নাছিলে তাৰ কাৰণে পবিত্ৰ সদনত আমাৰ সেশন হাউচত এজিচি চৰকাৰ আমোলত বাজেটটো ফালি দিয়া হৈছে এই বাজেটটো আমি একচেপ্ট নকৰোঁ তথাপিও সেই টকাহে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ডেভেলপমেণ্টৰ কাৰণে অল ৰাউণ্ড ডেভেলপমেণ্টৰ পুঁজি ষ্টেট গভৰ্ণমেণ্ট হিলছ এৰিয়া ডিপাৰ্টমেণ্ট আৰু লগতে হিলছ ডেভেলপমেণ্ট কমিশ্যনে বনাই ঠিক কৰি তেখেতসকলে পঠাই দিয়ে কোন প্ৰথমবাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলত এটা হিষ্ট্ৰী দিন আজি এটা ইতিহাস দিন অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্বি আংলং অটোনমি পাৱাৰটো আহি দিয়া হৈছে আৰু পোনপ্ৰথমবাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পুঁজিৰ কাৰণে 580 লাখ টকা দিছে 500 crores 80 লাখ টকা দিয়া হৈছে টোটেল SOP দিছে কোনো চৰকাৰ দিনত ইমান দিয়া নাই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ডেভেলপমেণ্টৰ কাৰণে 500 crores 80 লাখ টকা দিয়া হৈছে আৰু লগতে কেন্দ্ৰ চৰকাৰৰ কিছুমানৰ পুঁজি আমাক দিব কিন্তু ষ্টেট শ্বেয়াৰ যদি তেওঁলোকৰ বাজেটৰ অন্তৰ্ভুক্ত নকৰে ইনক্লুড নকৰে তেনেহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক টকাটো নিদিয়ে 86 crore 80 লাখ টকা বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে আমৰেং ইৰিগেশ্যনৰ প্ৰজেক্টৰ পৰা আৰম্ভ কৰি দিল্লী কাৰ্বি ভৱনত 10 crores অন্তৰ্ভুক্ত কৰাৰ পৰা আৰম্ভ কৰি AIBP স্কিমৰ 15 crores পৰা আৰম্ভ কৰি টোটেল 86 crore 80 লাখ টকা চেণ্ট্ৰেলৰ যিবিলাকৰ টকা আহিব ষ্টেট শ্বেয়াৰ যিটো নেকি 10% দিব লাগে সেই 10%টো অসম চৰকাৰে প্ৰথমবাৰ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টকা চেংচন নোহোৱা আগতে 86 crore 80 লাখ টকা আমাৰ বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে তাৰ কাৰণে মই অসম চৰকাৰৰ বিশেষকৈ ফাইনেন্স মিনিষ্টাৰ আৰু
Honorable Chief Minister. আনহাতে অপ্ৰাদেশিকৃত কলেজৰ শিক্ষকসকলৰ বাবে দৰমহা বৃদ্ধি কৰা হ'ব বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে চলিত অধিৱেশনত দিয়া ভাষণ প্ৰসংগত সদৰি কৰে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পাৰ্বত্য জিলা পূব কাৰ্বি আংলং নৱগঠিত দলামৰা আৰু টেইথৰ টাউন কমিটিৰ বাবে দুটাকৈ চেনিটাৰী ভেহিকল প্ৰদান কৰাৰ লগতে কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে ভেহিকল দুটিৰ আনুষ্ঠানিক উন্মোচন কৰে বুধবাৰে। নৱগঠিত দলামৰা আৰু টেইথৰ টাউনবাসীৰ বাবে ভাল খবৰ। এই দুখন টাউন কমিটিলৈ অতি প্ৰয়োজনীয় চেনিটাৰী ভেহিকল কাৰ্বি পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰি ইয়াৰ আনুষ্ঠানিক উন্মোচন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই। দুইখন টাউন কমিটিৰ বাবে আবণ্টিত গ্ৰাণ্ট ইন এইডৰ পৰা ভেহিকল দুটা প্ৰদান কৰা হয়। উল্লেখ্য, এই উন্মোচনী অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্যক্ৰমে প্ৰদীপ ৰংপি, লুনসিং তৰণ, জগত সিং ইংটি, কাছে ৰংপিপি প্ৰমুখ MSC ক্ৰমে ৰাম সিং টিমু, ৰিচাৰ্ড টকবি উপস্থিত থাকে। মংগলিংহি ৰিপৰ্ট কাট নিউজ। ডিফু মেডিকেল কলেজ হস্পিটেলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। ডিঙিত ৰছীৰে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটি। জানিব পৰা মতে কেইবাদিন ধৰি দুৰ্গন্ধ বিয়পি পৰিছিল হস্পিটেলৰ IPD ব্লকৰ আশে পাশে। অৱশেষত এই দুৰ্গন্ধৰ অনুসন্ধান কৰা হয় আৰু দুৰ্গন্ধৰ উৎস হস্পিটেলৰ IPD ব্লকৰ এটা বন্ধৰ কোঠালিত পায়। কোঠালিত ৰছীৰে ওলমি থকা অৱস্থাত প্ৰত্যক্ষদৰ্শীয়ে উদ্ধাৰ কৰে। লগে লগে ঘটনা সন্দৰ্ভত ডিফুৰ আৰক্ষীক অৱগত কৰায়। পিছত মৃতদেহটো পশ্চিম কাৰ্বি আংলং জিলাৰ ফানগ্ৰী গাঁৱৰ নিবাসী মোহন ইংহিৰ পুত্ৰ বাৰমান ইংহিৰ বয়স 32 বুলি চিনাক্ত কৰা হয়। স্মেল হৈ আছে, আজি 3 দিনৰ পৰা স্মেল হৈ আছে। মানে আজিহে মানে চবে গম পাইছে, ষ্টাফকেইটা গম পাইছে। এটলিষ্ট মই আজি 1 উইক হৈ গ'ল মানে ইয়াত থকা পেচেণ্ট লৈ, কিন্তু বৰ্তমান মানে চবক কৈ আছে যে ইমান বেড স্মেল হৈ আছে, কিন্তু কোনো মানে মেনশ্যন কৰা নাই। আচ্ছা, যেতিয়া আজিহে চবে মানে ষ্টাফকেইটা গম পাইছে যে বেড স্মেল হৈ আছে, তেখেতলোকে মানে চবে হেৰি ৰিকভাৰ হোৱাৰ পিছতে তেখেতলোকে আহি সিহঁতে মানে কথা পাতিছে। কথা পতাৰ পিছতহে সিহঁতে গম পাইছে যে ইমান বেড স্মেল হৈছে। পাৰফিউম মিক্স কৰিছে, ফেনাইল দিছে, একো মানে হোৱাই নাই। আমি গম পাইছোঁ বাহিৰলৈকে ইয়ালৈকে আহিছে কি গোন্ধটো কেতিয়াৰ পৰা ওলাইছিলে? আজি 3 দিন হয়। 3 দিনমানৰ পৰা গোন্ধ ওলাইছে? হয় হয়। আপোনালোকে মানে কোনো মেনশ্যন কৰা নাই, এইটো বস্তুটো মানে কোনো মেনশ্যন কৰা নাই। হ'লেও মই অলপ মেনশ্যন কৰিছোঁ, মই আহি থাকোঁ, গৈ থাকোঁ, মোৰ পেচেণ্ট আছে, ICU ৱাৰ্ডত আছে, অহা যোৱা আপোনালোকৰ ICU ৱাৰ্ডলৈকে গোন্ধ যায়নে? লগে গৈছে, তাৰ আপোনালোকেতো ৰাতিপুৱালৈকে যোৱা নাছিলে। বৰ্তমানটো এতিয়া মই সেইটো ক'ব নোৱাৰোঁ মানে কেনেকৈ গোন্ধ ওলাইছে, কি ওলাইছে, মানুহ মৰিছে নে কুকুৰে মৰিছে নে কি মেকুৰী মৰিছে, এতিয়া বৰ্তমান একো ক'ব পৰা নাই। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰণোত্তৰ কক্ষলৈ লৈ যোৱা হয়। অনলেক্টে ৰিপৰ্ট কাট নিউজ। সমস্যা বাণিজ্যিক বিৰতি। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। অলপ দিনৰ আগলৈকে লাংফেৰ পৰিষদীয় সমষ্টিৰ বাবে পৰিষদৰ আগন্তুক নিৰ্বাচনৰ বাবে বিজেপি দলীয় টিকট প্ৰত্যাশীৰ নাম একমাত্ৰ ৰাম সিং টিমুঙে আছিল যদিও অতি সম্প্ৰতি লাহেকৈ বিজেপিৰ টিকট প্ৰত্যাশীৰ দলৰ মাজত লাংফেৰ সমষ্টিৰ মাজত লাহেকৈ উচ্চাৰণ হৈছে লংকি বেৰ নাম। হয়, ৰাজনৈতিক বঁটা হঠাৎ কাৰ সপক্ষে বয় কোনেও নাজানে। পাৰ্বত্য জিলা কাৰ্বি আংলঙত সম্প্ৰতি বলিছে নিৰ্বাচনৰ গৰম বঁটা। সমষ্টিৰ ৰাজনৈতিক দল সংগঠনসমূহৰ মাজত দলীয় টিকট প্ৰাৰ্থীৰ সংখ্যা বাঢ়িছে। লাংফেৰ পৰিষদীয় সমষ্টিৰ পৰা শেহতীয়াকৈ বিজেপি দলীয় টিকট প্ৰত্যাশীৰ মাজত আছে কাৰ্বি পৰিষদৰ গড় কাপ্তানী বৰ্ডৰ অধ্যক্ষ লংকি বে। ৰাজনৈতিক পথাৰ প্ৰত্যক্ষ যুঁজত লংকি বে অৱতীৰ্ণ হ'ব খোজে সমষ্টিৰ ৰাস্তা ঘাটৰ উন্নয়নৰ সপক্ষত। এইপিনে বিজেপি দলীয় টিকট কোনে লাভ কৰিব সেয়া স্পষ্ট হ'ব আগন্তুক সময়তহে। হাইথুননি তুম আৰাম সিং তিমু অফান্তা কামৰান সিং মাই আহয় লাম কুসুলাম বতা লাম গলি আহয় নং ঠিক থাক নি তুম ফান ওয়াইল্ড এরিয়া লক কে নি তুম তা উন ইডেট লো আহয় নং থান লো পুসিনি তুম চুনিং রি দাম লো লাসে আহয় নং ঠিক থেদেট নি তুম ফান লাসে নি তুম নন কি সুম দে আনতে লা পুতা
chotala ahoy nun anta foret pen anklat ahoy tini edet te ramsing timu na humri re akeng patang jibi pe aphanga hulwang dhu sila mp election ang pawon thakamra tumpu ni tum han hajare sisi nangrom ji puni tum han se pon no che bagoi ni la takroi dunde ni tok bia so ho bang ke bugali sa wang no arong tina kamra phan bak mo ni li la hai nani poisa ke chu ule ke bang ali ni van bia poisa ta daga rong mp no pawon than nang po non mp hula bang ni tum jingwai se kamran to ipi ning ding ning jon nai tum tapu bhuda bang ni tuma balelong ang kampen ni tum bhuta pahai dulu abut pa ong dulu buklia se tong lo pinenge kamura tum na garab mi sem lo ni tenang lang po abat la so de pam bang lang lipit to war tenang lang li tenang lang li la ma ti tum tan nong kedam toni alang di la MSC hai det pen ke alang li ke wang kuda thegon de la penda ingleng rong ke development tu sami thegon de ave ajat ave asalang li ke hai ke non an ke ningkan pho tiba complete lo sami piniar ni ta alang li panda ka keng boron ta thegong oh supporter lo ta nilitum isi kiduk kelak atum akirap kilong le laso bang ni tham tu ahok lot tema nilitum BJP aphan support pig lo ningkan si chot ke ningkan hin chot lo alang litum jatajen mane sarkar nang hahon pe nilitum paduk dun olo ta nilitum hin matepu nilitum parai hin bang asap nangkelang bang pangkrewi next ke bang dia emisi hut bang ke nili jungjung bante nilitum rongsi balaptu kongyo thoi polling station hin ben ke ramsing timu ngaphan ke ni News Desk Report Kat News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ